নমস্কাৰ বন্ধুসকল আমি আজিৰ পৰা এটা সিৰিজ আৰম্ভ কৰিছোঁ এটো হল আমি যিমানখন ডিস্ট্ৰিক্ট আছে ডিস্ট্ৰিক্টৰ আমাৰ যিবিলাক স্পেশাল যিখিনি আছে মানে মঠ মন্দিৰ হওক নদ নদী হওক বা যিখিনি আমাৰ আছে ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্য গোটেইখিনি আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম গতিকে আজি আমি প্ৰথম ডিস্ট্ৰিক্ট হিচাপে আৰম্ভ কৰিছোঁ নলবাৰী ডিস্ট্ৰিক্ট যেনেকৈ নলবাৰী ডিস্ট্ৰিক্ট মোৰ নিজৰ হোম ডিস্ট্ৰিক্ট গতিকে নলবাৰী ডিস্ট্ৰিক্টৰ আৰম্ভ কৰিম নলবাৰী ডিস্ট্ৰিক্ট এইখন কেটা এষ্টাব্লিছ হৈছিল ইয়াত চাওক when was নলবাৰী ডিস্ট্ৰিক্ট এষ্টাব্লিছ এটো হল 14 আগষ্ট 1985 14 আগষ্ট 1985 ইয়াৰ আগৰ পৰা আছিল যেতিয়া ডিস্ট্ৰিক্ট এষ্টাব্লিছ হৈছিল তাৰ আগত কামৰূপ ডিস্ট্ৰিক্টৰ এটা সাব ডিভিজন আছিল কামৰূপ ডিস্ট্ৰিক্টৰ এটা সাব ডিভিজন আছিল ইয়াৰ আগত কিন্তু 1985 ৰ পৰা এইখন এখন ডিস্ট্ৰিক্ট হিচাপে স্বীকৃতি পায় ইয়াৰ পিছত হল Nalbari district Nalbari is known as Nabadeep of Assam Nalbari district কি বুলি জনা যায় এটো এটা কোৱেশ্চন আপোনালোকৰ Nabadeep বুলি জনা যায় এটো মনত ৰাখিব এটো এটা কোৱেশ্চন আহিব পাৰে যেতুকে এক্সাম বিলাক আহি আছে এক্সামত আহিব পৰা ইয়াৰ পৰা দুই এটা এমসিকিউ আহিব পৰা খেলি মাৰ্ক কৰি দি যাম আপোনালোকে নোট কৰি যাব এটো নলবাৰী ডিস্ট্ৰিক্টক কি বুলি জনা যায় Nabadeep বুলি জনা যায় কিন্তু কিছুমানৰ ধৰক ইন্টাৰভিউ থাকে ধৰক আপুনি নলবাৰী ডিস্ট্ৰিক্টৰ হল আপোনাক ধৰক খুদিলে নলবাৰী ডিস্ট্ৰিক্টক কি বুলি জনা যায় Nabadeep বুলি ক'লে কিন্তু কিয় Nabadeep বুলি জনা যায় এটো যদি খুদে ধৰক এপিএসসি তে খুদিব পাৰে যদি আপুনি নলবাৰী ডিস্ট্ৰিক্টৰ হয় তেনেহলে আপোনাক খুদিব নলবাৰী ডিস্ট্ৰিক্টক খুদিব পাৰে মানে আপোনাৰ Nabadeep বুলি কিয় জনা যায় ইয়াত কি হল নলবাৰী ইজ ফেমাস ফৰ সংস্কৃত এডুকেশ্যন এণ্ড known as Nabadeep মানে সংস্কৃত এডুকেশ্যনৰ কাৰণে নলবাৰী ফেমাস গতিকে ইয়াক Nabadeep বুলি জনা যায় যেনে ধৰক ভেৰিয়াছ সংস্কৃত এডুকেশ্যন ইনষ্টিটিউচন আছে যেনে সংস্কৃত সঞ্জীৱনী সভা এনেকুৱা ধৰণৰ বিভিন্ন সংস্কৃত ইনষ্টিটিউচন আছে নলবাৰীত গতিকে ইয়াক Nabadeep বুলি জনা যায় ইয়াৰ পিছত হল এটো মনত ৰাখিব এটো এটা পইণ্ট 1 জুন 2004 1 জুন 2004 saw the formation of Baksha District যেতিয়া Baksha District কিমান চনৰ ফৰ্মেশন হৈছিল এটো আমি পালো 1 জুন 2004 পাৰ্টস অফ দা থ্ৰী ডিস্ট্ৰিক্ট তিনিখন ডিস্ট্ৰিক্টৰ পৰা কাটি Baksha District বনোৱা হৈছিল আৰু তেতিয়া নলবাৰী ডিস্ট্ৰিক্টৰ অকমান অংশ কাটি Baksha ডিস্ট্ৰিক্টৰ লগত মানে Baksha ডিস্ট্ৰিক্টৰ যেনেকৈ ফৰ্মেশন হৈছিল তেতিয়া নলবাৰী ডিস্ট্ৰিক্টৰ পৰা অকমান অংশ কটা গৈছিল আৰু সেইখিনি Baksha ডিস্ট্ৰিক্টত পৰিছিল তাৰ পিছত এখিনি মনত ৰাখিব দা ডিস্ট্ৰিক্ট occupies an area of 2257 square kilometer and has a population of 7,69,919 as per মানে 2011 ৰ আমাৰ যেটো হে আছে সেন্সাস হৈছিল তেতিয়া আৰু নলবাৰী ডিস্ট্ৰিক্ট is situated in বৰপেটা কামৰূপ and নলবাৰী ডিস্ট্ৰিক্ট is situated between কামৰূপ and বৰপেটা ডিস্ট্ৰিক্ট আমাৰ কামৰূপ আৰু বৰপেটা ডিস্ট্ৰিক্টৰ মাজত হল আমাৰ নলবাৰী ডিস্ট্ৰিক্ট এইখিনি মনত ৰাখিব ইয়াৰ পিছত হল ৰিভাৰ কি ইম্পৰ্টেন্ট ৰিভাৰ আছে নলবাৰী ডিস্ট্ৰিক্টত নোনা ৰিভাৰ আৰু মৰা পাগলিয়া বাৰালিয়া তাৰ পিছত টিহু ৰিভাৰ এইকেইটা হল আমাৰ মুখ্য ৰিভাৰ নলবাৰী ডিস্ট্ৰিক্টৰ তাৰ পিছত এটো চাব There are above 84 villages in Nalbari subdivision. Nalbari subdivisionৰ আন্ডাৰত আমাৰ কিমান ভিলেজ আছে হেটো হল 84 ভিলেজ আছে এটো মনত ৰাখিব তাৰ পিছত আমাৰ ধৰ্মীয় প্লেস ৰিলিজিয়াছ প্লেস বিল্লেশ্বৰ দেৱালয় আৰু তাৰ পিছত আছে নলবাৰী ডিস্ট্ৰিক্টত আছে বালিলেছা কালী মন্দিৰ এটো আমাৰ প্ৰসিদ্ধ কালী মন্দিৰ এটো নলবাৰী ডিস্ট্ৰিক্টত আছে বাসুদেৱ দেৱালয় আৰু তাৰপিছত গংগা পুখুৰী আৰু ঠেঠা গোসানীৰ থান এইকেইটা আমাৰ আছে নলবাৰী ডিস্ট্ৰিক্টত গতিকে এইকেইটা মনত ৰাখিব ইয়াৰ পিছত আমাৰ আছে এইখন এটা ইম্পৰ্টেন্ট এটো হল কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত এণ্ড এনচিয়েন্ট ষ্টাডিজ ইউনিভাৰ্চিটি ইজ এ ষ্টেট গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি ইন নলবাৰী এইখন আমাৰ হল ষ্টেট গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি এইখন ক'ত আছে আমাৰ নলবাৰী আছে আমি অলৰেডি আলোচনা কৰিছো সংস্কৃতৰ মানে মেইন আমাৰ অসমৰ ভিতৰত সংস্কৃতৰ যত হৰকে চৰ্চা হয় সেইখন নলবাৰী ডিস্ট্ৰিক্ট গতিকে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত
এন এনচিয়েণ্ট ষ্টাডি ইউনিভাৰ্চিটি আছে আমাৰ নলবাৰী ডিষ্ট্ৰিক্টত এইটো কুৱেশ্যন অহা দেখা যায় আমি আগতেও এখন পেপাৰত পাইছোঁ এই কুৱেশ্যনটো কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত এইখন ক'ত আছে এইটো হ'ল নলবাৰী ডিষ্ট্ৰিক্টত এইখিনি মনত ৰাখিব ইয়াৰ পিছত আমি কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে মই MCQ দি দিছোঁ আপোনালোকক দুটা এইটো নিশ্চয় পাৰিব আপোনালোকে কৰিবলৈ চেষ্টা কৰিব এইটো কি আছে When was Nalbari district established? কিমান চন নলবাৰী ডিষ্ট্ৰিক্ট মানে কিমান তাৰিখে কিমান চনৰ এষ্টাব্লিছ হৈছিল আপোনালোকে কমেণ্ট কৰি জনাব অলৰেডি আমি আলোচনা কৰিছোঁ ইয়াৰ পিছত হ'ল কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত এণ্ড এনচিয়েণ্ট ষ্টাডিজ ইউনিভাৰ্চিটি কোনখন জিলাত আছে এইটো কমেণ্ট কৰি জনাব আমি আলোচনা কৰিছোঁ গতিকে ইয়াৰ পিছত এইখন হ'ল আমাৰ নলবাৰী ডিষ্ট্ৰিক্টৰ মেপ আপোনালোকে চাই লওক ক'ত কেনেকুৱা কি আছে গোটেইখিনি অকণমান চাই লওক মেপখন এইফালে বাক্সা আছে বৰপেটা কামৰূপ চাৰিমাত কি আছে আৰু মাজেৰে আমাৰ মাজেৰে চাইডেৰে ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে এইখিনিয়ে নলবাৰী ডিষ্ট্ৰিক্টৰ বিষয়ে আৰু আপোনালোকক নেক্সট আপোনালোকক আৰু কোনখন ডিষ্ট্ৰিক্ট লাগে সোনকালে সেইটো কমেণ্ট কৰি জনাব সকলোৱে যাতে মই সোনকালে আনিব পাৰোঁ আজিলৈ ভিডিঅ'টো মানে বন্ধুসকল যদি ভাল লাগে প্লিজ লাইক কৰিব নাপাহৰিব ভিডিঅ'টো আপোনালোকৰ লাইক এটা পালে সঁচাই ভাল লাগে আজিলৈ মানে বাই বাই